লাইটিং অৰ্থাৎ বিজলী বিজলী এনেকুৱা এটা বস্তু যিটো বস্তু মানুহক লাগিলে আৰু মানুহ জীয়াই নাথাকিব বিজলী এনেকুৱা এটা বস্তু যিটো বস্তুত লাগিলে সেই বস্তু জ্বলি সৰ্বনাশ হৈ যাব কিন্তু এনেকুৱা ব্যক্তি আছে পৃথিৱীত যি বিজলী লাগিও জীয়াই আছে হয় বিজলী লাগিও জীয়াই আছে তেনেকুৱা ব্যক্তি এজনৰ নাম হৈছে পিটাৰ মাৰ্কেটিয়ে 2015 চনৰ জুলাই মাহত এবাৰ ৰাস্তাত গৈ আছিল আৰু ৰাস্তাত গৈ থাকোঁতে অকস্মাত বিজলী আহি তাৰ গাত লাগি যায় কিন্তু সেইজন ব্যক্তিৰ একো নহয় মেডিয়া আহি সুধাৰ লগে লগে যে আপোনাৰ একো নহ'ল নে সেইজন ব্যক্তিয়ে কয় নহ'ল তেতিয়াহ'লে কি হ'ল সি কয় মই লটাৰীত জিকিলোঁ আৰু বহুত পইচা পালোঁ আৰু মোৰ টেলেণ্ট বাঢ়িল সেইজন ব্যক্তিক সোধে আপোনাৰ আগত তেনেকুৱা বিজলী লাগিছিল নেকি সেইজন ব্যক্তিয়ে কয় মোৰ যেতিয়া 14 বছৰ বয়স আছিল তেতিয়া এবাৰ লাগিছিল তেতিয়া কি হৈছিল তেতিয়া কয় 14 বছৰ বয়সত যেতিয়া বিজলী লাগোতে মোৰ এনেকুৱা হৈছিল মই বিজলী লাগোতে মই টেলেণ্টেড হৈ গৈছিলোঁ আৰু টিকেটত $1 মিলিয়ন জিকিছিলোঁ বুলি তেওঁ উল্লেখ কৰে আৰু সকলোকে জনাই দিয়ে ৱাও আচৰিত নাম্বাৰ 4 ভুটিয়া হোটেল ফ্ৰান্স হিলছ পেলেচ হোটেল অতীত থকা এইখন হোটেল হৈছে ভয়ানক আৰু ৰহস্যময় হোটেল কাৰণ এইখন হোটেলতে ৰাজ 1 ৰাজ 3 চিনেমাখন ইয়াতে বনোৱা হৈছে যেতিয়া কোৰিওগ্ৰাফাৰ আৰু ডাইৰেক্টৰ তৰুজ খান আৰু তাৰ লগৰবোৰে চিনেমাত বনাই আছিল তেতিয়া ওপৰ ফ্ল'ৰত কিবা এটা শব্দ শুনা গৈছিলে বস্তুৰ কিবা এটা শব্দ শুনিছিল তেতিয়া তৰুজ খানে ওপৰ ফ্ল'ৰত গৈ দেখে যে তাত একো বস্তুই নাছিল আনকি ফ্ল'ৰ বোলা বস্তুটোই নাছিল আৰু তেতিয়াৰ পৰাই ইয়াত উল্লেখ কৰা হৈছে যে ভুটিয়া ঠাই আৰু ভয়ানক ঠাই ভুটিয়া আইলেণ্ড নিউজিলেণ্ডৰ কাষত থকা এইখন আইলেণ্ড হৈছে ভুটিয়া আইলেণ্ড এবাৰ পাইলটে এই আইলেণ্ডৰ কাষতে উৰি গৈ আছিল দেখে যে আইলেণ্ড নিজাকে সাঁতুৰি আছে নিজাকে লৰি আছে তেতিয়া সি লগে লগে হাই কামাণ্ডলৈ ফোন কৰে হাইলাইট কৰে তেতিয়া হাই কামাণ্ডৰ মানুহ আহি দেখে যে সঁচাকৈ লৰি আছে এই ইয়াৰ ঘটনা দেখি কোনেও বুজি নোপোৱাত সাইণ্টিষ্টবিলাকক মাতে আৰু সাইণ্টিষ্টবিলাকে ইয়াত আহি পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গম পায় যে ভলকেনোৰ কাৰণে হৈছে ভলকেনোৰ কাৰণে এই ঘটনাটো ঘটিছে আৰু শিলবোৰ গটা লাগি এটা আইলেণ্ড হৈছে আৰু আইলেণ্ডটো পানীত উপঙি আছে যাৰ ফলত এনে ঘটনা ঘটিছে লুজন আইলেণ্ড ফিলিপিন্সত থকা এইখন আইলেণ্ড হৈছে সাংঘাতিক আইলেণ্ড এই যে দেখিছে এই দৃশ্যটো এয়া হৈছে লুজন আইলেণ্ড কিন্তু লুজন আইলেণ্ড ক'ত আছে দেখিছানে এই যে দেখিছে সৰু বিন্দুটো এই সৰু বিন্দুটোৱে হৈছে লুজন আইলেণ্ড আৰু আশে-পাশে যিমানবোৰ আছে সেইবোৰ হৈছে টাল লেক বুলি কয় আৰু এই লুজন আইলেণ্ডটো হৈছে সাংঘাতিক ইয়াৰ পৰা ভলকেনো হয় তাৰমানে জলাশয় অগ্নিৰ জলাশয় ইয়াত পোৱা যায় ইউটিউবৰ ৰহস্যময়ী ছোৱালী এইজনী ছোৱালীৰ না ঘৰ পাতা না নাম পাতা নে ইয়াৰ পৰিচয় পাতা কোনেও নাজানে ইয়াৰ আচল নাম কি বা ইয়াৰ ঘৰ ক'ত বা ই ক'ত থাকে কোনেও নাজানে জাষ্ট পপি বুলিহে জানে 2014 চনত এটা ভিডিঅ' আপলোড কৰে ইউটিউবত আই এম পপি জাষ্ট ভিডিঅ'ত অনলি পপি কয় তাৰ বাহিৰে একো নাই ইয়াৰ ভিডিঅ'ত আমি চালে ইয়াৰ অংগী ভংগীমাবোৰ চালে ইয়াৰ চকুত চালে আমি হিপনটাইজ হৈ যাওঁ হিপনটাইজ এনে এটা বস্তু য'ত নেকি আমি আকৰ্ষিত হৈ যাওঁ আৰু আকৰ্ষিত হৈ যোৱাৰ পৰা আমি ওলাই আহিব নাজানো বস্তুটোৰ ওপৰত লাগি পৰোঁ এবাৰ লাগি ধৰা এয়াই হৈছে হিপনটাইজ ইয়াৰ ভিতৰত আমি চালে হিপনটাইজ কৰি পেলাই এই ছোৱালীজনীয়ে মাত্ৰ 25 বছৰহে আৰু এইজনী ছোৱালীয়ে ইলুমিনাটিৰ লগত জড়িত আছে ইলুমিনাটি হৈছে শয়তানৰ এটা প্ৰচেছ শয়তানৰ এটা কাৰ্য এইজনী ছোৱালীও এই শয়তানৰ কাৰ্য কৰি আছে শয়তানৰ কাম কৰি আছে আৰু ইলুমিনাটি হৈছে এটা প্ৰচেছ য'ত নেকি পৃথিৱীত শয়তানে অধিকাৰ চলাব আৰু সেয়া হৈছে ইলুমিনাটি এইজনী ছোৱালীয়ে নিজেই কি কৰিছে নিজে নাজানে এটা ইউটিউবাৰ এটা বিখ্যাত আমেৰিকান ইউটিউবাৰ ফেমাছ ইণ্টাৰভিউৱাৰ যোনে ইণ্টাৰভিউ লয় সেইজন ল'ৰা জেক চেং নামৰ এইজন লোকে এবাৰ পপিৰ ইণ্টাৰভিউ লয় ইণ্টাৰভিউত পপিক সোধে যে পপি তুমি যে ভিডিঅ'বোৰ বনোৱা তোমাক ভয় লাগে নাই তোমাৰ দুখ লাগে নাই তুমি কিয় বনোৱা তেতিয়া পপিয়ে কয় যেনেকৈ সাধাৰণ মানুহক ভয় লাগে দুখ লাগে তেনেকৈ মোকো লাগে তেতিয়া ইণ্টাৰভিউ লোৱাজনে সোধে তেতিয়াহ'লে তুমি কিয় বনোৱা পপিয়ে কয় মই বনাবলৈ বাধ্য তেতিয়া ইণ্টাৰভিউ লোৱাজনে সোধে তুমি কিয় বনোৱা কোনে বনাবলৈ দিয়ে তেতিয়া পপিয়ে কয় এজন ডাইৰেক্টৰে বনাবলৈ কয় তাৰ নাম হৈছে টাইটানিক সিনক্লেয়াৰ তেতিয়াহ'লে তুমি কিয় বনোৱা তেতিয়া পপিয়ে কয় মই বনাবলৈ বাধ্য কোন তোমাৰ লগত থাকে ইণ্টাৰভিউজনে সোধে সি কয় পপিয়ে কয় মোৰ লগত ডাইৰেক্টৰজন থাকে আৰু কিছুমান লোক থাকে তেতিয়া ইণ্টাৰভিউ লোৱাজনে কয়
আমি চাব পাৰিমনে তোমাৰ সেই ভিডিঅ' বনোৱাবোৰ? তেতিয়া পপিয়ে কয় নোৱাৰা, কাৰণ সিহঁত লোক নতুন মানুহ দেখি পালে নোলায়, সিহঁতে সোমাই যায়। তেতিয়া ইণ্টাৰভিউ লোৱাজনে সোধে ক'ৰ মানুহ হয়, সিহঁতে যে সোমাই যায়, যে পপিয়ে কয় ময়ে নাজানো। তাৰপৰা ক্লিয়াৰলি গম পোৱা যায়, সুস্পষ্টকৈ গম পোৱা যায় যে এই পপিক ইলুমিনাটিয়ে হিপনটাইজ কৰিছে, ইলুমিনাটিয়ে কিনি লৈছে। সেইকাৰণে পপিয়ে ভিডিঅ' বনোৱাৰ সময়ত বেলেগ আৰু ভিডিঅ' বনোৱাৰ পিছত বেলেগ হৈ যায়। সেইকাৰণে পপিয়ে তেনেকুৱা। পপিৰ ৱেবছাইটত চালে হাইডেন ডিছক্ৰিপশ্যনত লিখা আছে তেওঁ শপত লৈছে ইলুমিনাটিৰ। এই কথাটো কাকো নকয় আৰু তেওঁ চিক্ৰেটলি থয়, সেইকাৰণে তেওঁ তেনেকুৱা। কিন্তু কিছুমান লোকে কয়, অৰ্থাৎ তাইৰ ডাইৰেক্টৰজনে কয় মানুহক যে তেওঁ পপুলাৰ হ'বলৈ আৰু তেওঁ নতুন ইউটিউবত ক্ৰিয়েটিভিটি প্ৰকাশ কৰিছে, এই বুলি তেওঁ উইকিপিডিয়াত উল্লেখ কৰে। উইকিপিডিয়াত এই কথা উল্লেখ কৰে যে তেওঁৰ নাম হৈছে মৰিয়া ৰোজ পেৰাইৰা আৰু তেওঁৰ ঘৰ হৈছে আমেৰিকাত আৰু তেওঁৰ জন্ম হৈছিল 1995 1 জানুৱাৰী তাৰিখে। এই কথাটো উইকিপিডিয়াত উল্লেখ কৰে, কিন্তু ইয়াৰ আচল নাম কোনেও নাজানে। এইটো এটা মিষ্টেৰিয়াছ। নাম্বাৰ 1, এইবাৰ ৰহস্যময়ী দুনিয়াৰ পৰা, ৰহস্যময়ী কথাৰ পৰা বাহিৰত আহিছোঁ। যিটো কথা জানিবলগীয়া সেই কথাটো জানিমেই। ফেচবুক ফাউণ্ড বাই ইণ্ডিয়ান মেন দিব্যা নৰেন্দ্ৰা। এইজন ব্যক্তি হৈছে ফেচবুকৰ মালিক, ফেচবুকৰ নিৰ্মাণদাতা। আপোনালোকে ঠিকেই শুনিছে, এইজন ব্যক্তি হৈছে ফেচবুকৰ মালিক, CEO আৰু হাৰ্ভেষ্ট কানেকশ্যনৰ মালিক। কিন্তু আপোনালোকৰ প্ৰশ্ন হ'ব এতিয়া, মাৰ্ক জুকাৰবাৰ্গ ক'ত গ'ল? মাৰ্ক জুকাৰবাৰ্গহে ফেচবুকৰ মালিক? এই তই কি কৈ আছা? শুনা। এইজন ব্যক্তি দিব্যা নৰেন্দ্ৰা ঘৰ হৈছে ইণ্ডিয়াত আৰু ইয়াৰ মাক বাপেক থাকে আমেৰিকাত। চ' এইজন ব্যক্তিও আমেৰিকাত থাকিবলগীয়া হৈছিল। আমেৰিকাত থাকোঁতে ফেচবুক প্ৰজেক্টটো নিৰ্মাণ কৰি থাকোঁতে ফেচবুক অৰ্থাৎ মাৰ্ক জুকাৰবাৰ্গে ইয়াৰ প্ৰজেক্টটো চুৰ কৰি লয় আৰু ইয়াৰ বাবে দিব্যাৰ ফ্ৰেণ্ড আৰু মাৰ্ক জুকাৰবাৰ্গৰ ফ্ৰেণ্ডৰ মাজত এটা ডাঙৰ ঘটনা, কাজিয়া ঘটি যায় আৰু মাৰ্ক জুকাৰবাৰ্গে ফেচবুকটো নিজৰ নামত কৰি লয় আৰু ফেচবুকৰ প্ৰজেক্টটো গোটেইখিনি চুৰ কৰি লয়। ইয়াৰ বাবে দিব্যাই 2004 চনত আদালতত কেছ কৰে আৰু কেছ জিকিও যায় আৰু মাৰ্ক জুকাৰবাৰ্গে $600 লাখ দিবলগীয়া হৈছিল দিব্যাক। কিন্তু দিব্যাই তথাপিতো মনে থকা নাছিল। পুনৰবাৰ 2008 চনত পুনৰবাৰ কেছ কৰে, কিন্তু আদালতে কয় যে 2004 চনত যিটো সিদ্ধান্ত লোৱা হ'ল সেই সিদ্ধান্তটোই থাকিল। কিন্তু কথা হ'ল যে মাৰ্ক জুকাৰবাৰ্গে পইচা দি আদালতত ঘুষ দি জিকি গ'ল আৰু দিব্যাই আৰু পুনৰবাৰ ফেচবুক ঘূৰাই নল'লে। নহ'লে আজি ফেচবুকৰ মালিক CEO থাকিলেহেঁতেন আৰু পৃথিৱীত ধনী ব্যক্তি হ'লেহেঁতেন আৰু আমি গৌৰৱ কৰিলোহেঁতেন। আজিও গৌৰৱ কৰোঁ, কাৰণ ফেচবুক তেওঁৱে নিৰ্মাণ কৰিছে। ইংৰাজী মানুহবিলাক তেনেকুৱাই, প্ৰতিটো কামত চুৰ কৰিয়ে লয়। ৰেল বনোৱা, জাহাজ বনোৱা, যিকোনো প্ৰজেক্ট বা যিকোনো আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত ইণ্ডিয়াৰ হাত আছে। ইণ্ডিয়া হৈছে প্ৰতিটো কামত আগবঢ়া আৰু ছায়েন্সৰ। মই ক'ব বিচাৰোঁ ইণ্ডিয়ান পিপুল ইজ ফাদাৰ অফ ছায়েন্স। আপোনালোকে কি ভাবে? আপোনালোকে মোক কমেণ্ট কৰি জনাব, নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব, কাৰণ ইণ্ডিয়াৰ মানুহৰ প্ৰতিটো কামত হাত আছে, কিন্তু ইংৰাজী ব্যক্তিসকলে চুৰি কৰি লৈছে। ভিডিঅ'টো কেনে লাগিল চাই কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব আৰু লাইক কৰিব নাপাহৰিব, আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব।